Hello guys, welcome to my blog. So আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি বতৰটো দেখিছে নহয় অগন ডাউৰিয়া আৰু আজি বিশ্বকৰ্মা পূজা তো সোনকালে উঠিছো আৰু এতিয়া অকমান কাম সাম আছে যেহেতু পূজা কৰিব লাগিব মানে নিয়মটো কৰিম আৰু ঘৰত পূজা কৰি মেলি মানে আকৌ দোকানতো পূজা কৰিব লাগিব সো হেকানে অকমান সোনকালে উঠিছো আৰু বাকি এটা কামখিনি আছে কৰি লওঁগে এফালে পিয়মিস সাইকেলটো ওলাইছে ধুবৰ কাৰণে বলা হটিবল বলা আমাৰ এসিকা সাইকেল চলাব দিয়া বাবা কেনি উঠিছে সব ভইটো এই নিবা দে পৰি যাব এই আপুনি নিদিছে পৰিব পিছত গাইস এফালে সক এপনে আমাৰ পিয়মা মদগা ৰাইডলে সাইকেলৰ পিয়মক আজি নিজে সাইকেল ধুবলৈ দিছো ডাঙৰ হৈছে না হেকাৰণে নিজে নিজে ধুবলৈ শিকাইছো আৰু এফালে আৰু এজনী আহি গল সাইকেল ধুবৰ কাৰণে সাইকেল ধুবা আহিছা সাইকেল ধুবা ধুব পাৰিবা ধুব পাৰিম কৈছে ধুৱা পানী ঢালা তো গাইস ফাইনালি মেচিনটো মুছি ললো এফালে হয় হয় তুমি লগোৱা নামো এই ধূপডাল পৰিব শুনো বাবা সাইকেল চলাইছে বাবা হৈ গল নামা ওপৰা ধৰা এন দিবা বাবা এফালে তুমি চোৱা আকৌ তুমি কেলে মুখম কৈ আছা আহি থাকা ন বাবা কত যোৱা বাই বাই টাটা ফুপু যোৱা দে মনুচাপা লৈ কিনে যায় তো গাইস এনেকে সৰু মৰুকে আৰু পূজা ভাগ কৰিলে সেফালে পূজা কৰা হৈ গল তাৰ পিছত এফালে মায়ে প্ৰসাদ ৰেডি কৰিছে সকলোৰে কাৰণে আৰু এফালে আমাৰ ইস্তিকা বাইদেৱে প্ৰসাদ খাইছে হাই দে তো গাইস এতিয়া ঘৰত পূজা চূজা কৰি হৈ গল আৰু গা পা ধুই ৰেডি মই এতিয়া দোকানলৈ যাবলৈ আৰু এয়া ধুনীয়া এটা আউটফিট পিন্ধি লৈছো কেনেকুৱা লাগিছে কমেন্ট কৰিব গাইস ঘৰৰ পৰা ওলাই আহিলো এতিয়া অটো কাৰণে ৰৈ আছো আৰু এফালে কলপাত দেখিলা লৈ লৈছো দোকানত কলপাতনো ক'ত বিচাৰিম ধূপ লগাব লাগিব তাত গৈ পিনে হেকাৰণে মানে কলপাত দেখিলা লৈ লৈছো আৰু জুৱাৰটি মানে কি হল বৰখনটো আহিছিলে ন হেতু কাৰণে মানে স্কুটিখন ঘৰলৈ আনা নহল তো এতিয়া তাত গৈ পিনে মানে এতিয়া ধূপ লগামগৈ এতিয়া ৰাস্তাত ৰৈ আছো টুকটুকি কিমান দেৰি হ'ব যিহেতু আজি বিশ্বকৰ্মা পূজা অকমান দেৰি হ'ব আহাটো অকমান বতৰটো ভাল কৰিছে দে পিনে ৰ'দ ওলোৱা নিচিনা লাগিছে বতৰ কব নাই বতৰৰ কথা এতিয়াই ৰ'দ দিব এতিয়াই বৰষুণ দিব তো গাইস এফালে মই দোকান আহি পালোহি দেই বস্তু চস্তু কালি ধুই মেলি ৰেডি কৰি থৈ দিছিলোঁ এইবিলাক চব তো এতিয়া পূজা চূজা কৰি পেলাই বস্তু আনি থৈ দিছোঁ এইফালে পূজাৰ বস্তুবিলাক আৰু আজি পূজাৰ দিনতো এয়া বস্তু লৈ আহিলে আজিতো নহ'ব আৰু এইবিলাক তো গাইস গৰম ইমান লাগিছে নহয় তো এইফালে মই মানে পূজা কৰি ল'লোঁ এইফালে পূজা চূজা কৰি ল'লোঁ কিন্তু এতিয়া মানে কি হ'ল মোৰ স্কুটিখন মানে দাদাজন লৈ গৈছে আহি পোৱাহিয়ে নাই তো আহিলে মানে স্কুটিখনো পূজা কৰিম একেবাৰে তাৰপিছত সবকে মানে প্ৰসাদ ভাগ কৰিম বুলি ভাবিছোঁ তো গাইস এইফালে প্ৰসাদ মানে টোপোলা কৰি আছোঁ আৰু ওচৰৰ দোকানখিনিক দিব লাগিব গাইস ফাইনালি সব পুৰা হৈ গ'ল ফ্ৰেছ কেটিও হৈ গ'ল আই ধলাই দিলে তো গাইস এতিয়া অকমান বহিছো আৰু ইমান গৰম লাগিছে নহয় এইটো পিন্ধি আহিলো নহয় ইমান গৰমত থাকিব পৰা নাই আৰু এতিয়া ভিতৰত ফেন চলাব নোৱাৰো যেহেতু চাকি জ্বলাই থৈ দিছো
তো এতিয়া গৰমত এনেকৈ বহিব লাগিব অকণমান।